হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি হৈছে আমাৰ পূজাৰ পঞ্চম দিন অৰ্থাৎ দশমী বিহিত পূজা। সেই উপলক্ষে আমাৰ গাঁৱৰ পূজাখনো কুকুৰমাৰাত নিয়া হ'ব। তো কুকুৰমাৰাত এটা আকৰ্ষণীয় আজি খেল আছে, নাংখেল। মই তাৰে নাংখেলৰ দৃশ্য দেখুৱাম আৰু তাৰে আগতে আমাৰ ইয়াতে বট্টাৰীৰ পূজা মণ্ডপত কেনেকুৱা প্ৰস্তুতি চলিছে তাৰ কিছু দৃশ্য দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব, ধামাকা মানে এনজয় পাব। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ পৰা এইখিনি ঠাই খালী হৈ গ'ল আৰু গাইজ ধুনীয়াকৈ ৰং টং লগাই ল'লোঁ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন। কেৱল বক্সে নহয়, ঢুলীয়া বেণ্ড পাৰ্টি সকলোবোৰ একেলগে খপাই দিছে গাই। এনেকৈ গাড়ীবোৰ ৰখাই ৰখাই নিয়া হৈছে কাৰণ মানুহে সেৱা কৰি আছে, চাউল চতিয়া সেৱা কৰি আছে। চাব পাৰে, এইটো ফালে দেখুৱাই আছোঁ মই গাইজ। মানুহ মানে বহুত মানে বক্সৰ মাতত মানে গানত কপিৰাইট লাগিব পাৰে, সেইকাৰণে চাউণ্ডটো মানে বন্ধ কৰি দিম আৰু দেখুৱাইছে যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ঢাকের তালে আৰু কুকুৰ মাৰা গাইজ আহি পেলাই আৰু বৰষুণত পুৰা ফুল ডেন্স চাব পাৰে। বৰষুণতো জিকি জিকি পুৰা ডেন্স কৰি আছে। আৰু গাইজ হঠাৎ বৰষুণ আহি গতা অৱস্থা নোহোৱা কৰি দিলা, গোটাই জিকিলোঁ। মাথা চাথা চাব পাৰে, এইটো ফালে পুৰা বৰষুণে অৱস্থা শেষ কৰি দিলা। তো খোৱাটো মেইন গাইজ, সেইকাৰণে কিবা এটা খাই লওঁ। মোৰ আহি পাওঁতে অলপ পলম হ'ল, সেইকাৰণে মই লগৰ এজনৰ পৰা নাও খেলৰ এটা ক্লিপ লৈ লৈছোঁ। তো চাব পাৰে নাংখেল। আৰু ৰাতিও হ'ল আৰু এনেকৈ কলহী নদীত মা দেৱী দুৰ্গাক বিসৰ্জন দিলে। তো আজিৰ পৰা আৰু পূজা শেষ। তো এনেকৈ আৰু পূজা মা দেৱী দুৰ্গাক কলহী নদীত উটুৱাই দিলে, বিসৰ্জন দিলে।
আৰু গাইজ আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট এণ্ড গোটেইখিনি কৰি দিব। আৰু যদি নতুনকৈ চাই আছে চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।